আপুনিও যদি এজন ৰিলছ প্ৰেমী হয়, যদিও আপুনি ৰিলছ পঢ়াই ভাল পায়, যদি আপুনি ৰিলছ চাই ভাল পায়, তেতিয়াহ'লে আপোনাৰ কাৰণে ভিডিঅ'টো খুবেই বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। এইটো এটা মাৰাত্মক বেমাৰ হৈ আছে আমাৰ মাজলৈ। আপোনালোকে এটা কথা গম পাইছেনে? মোৰ বা আমাৰ সকলোৰে এটা বিৰাট ডাঙৰ এটা প্ৰব্লেম হৈছে। আৰু এই প্ৰব্লেমটোনো কি, মই সকলো কথা আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম। বিৰাটেই ডাঙৰ এটা প্ৰব্লেমৰ মাজত আমি সোমাই গৈ আছোঁ, আৰু এই প্ৰব্লেমটোৰ পৰা আমি কেনেদৰে ওলাব লাগিব মই তাৰো আপোনালোক সলিউশ্যন দিম, আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই যাব। মই এটা বিশেষ টপিকৰ ওপৰত আজি ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিছোঁ, আৰু এই টপিকটোৰ মূল কথাকেইটা হ'ল এই যে আমি ইনষ্টাগ্ৰাম ৰিলছ বা ফেচবুক ৰিলছ বা ইউটিউব শ্বৰ্টছ বা আমি যি বুলিয়ে নকওঁ, বা বিভিন্ন নতুন বহুত ধৰণৰ এনেকুৱা এপছ আছে য'ত আমি এই শ্বৰ্টছ বা চুটি চুটি ভিডিঅ'বিলাক আমি প্ৰস্তুত কৰোঁ বা আমি চাওঁ। এই চুটি ভিডিঅ'য়ে বা এই শ্বৰ্ট ভিডিঅ'বিলাকে বা ৰিলছবিলাকে আমাৰ জীৱনত কেনেধৰণে প্ৰভাৱ পেলাইছে তাৰ ওপৰত মই আজি দুটামান কথা আপোনালোকক জনাম। আৰু আপুনিও যদি এজন ৰিলছ প্ৰেমী হয়, যদিও আপুনি ৰিলছ পঢ়াই ভাল পায়, যদি আপুনি ৰিলছ চাই ভাল পায়, তেতিয়াহ'লে আপোনাৰ কাৰণে ভিডিঅ'টো খুবেই বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তো আপুনি কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মোৰ আশা থাকিল। তো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে এটা কথা মন কৰিছেনে? আমি যেতিয়া মোবাইলটো হাতত লওঁ, মোবাইলটো হাতত লৈ আমি যেতিয়া কিবা এটা চাবলৈ যাওঁ, বা আমি কিবা এটা যেতিয়া ইউটিউবত কিবা এটা ভিডিঅ' যেতিয়া চাবলৈ যাওঁ, বা ফেচবুকত আমি যেতিয়া কিবা এটা চাবলৈ যাওঁ, বা ইনষ্টাগ্ৰামত আমি যদি কিবা এটা ফটো এখন পষ্ট কৰিব যাওঁ, আমি ঘূৰি ঘূৰি আহি এই যে ৰিলছ, আমি যি কৰিবলৈ যাওঁ কিন্তু আমি এই ৰিলছ ঘূৰি ঘূৰি আহি আমি এই ৰিলছৰ দুনিয়াত সোমাই যাওঁ, বা এই শ্বৰ্ট ভিডিঅ' আমি মাজত সোমাই যাওঁ। আৰু এই শ্বৰ্ট ভিডিঅ'বিলাক চাই থাকোঁতে আমাৰ ঘণ্টা সময় কেতিয়া পাৰ হৈ যায় আমি গমেই নাপাওঁ। এনেদৰে আমাৰ বহু সময়, এটা দিনৰ বহু সময় আমি নষ্ট কৰি দিওঁ। আপোনালোকে ভাবিছেনে এই যে শ্বৰ্ট ভিডিঅ'বিলাক আপোনালোকে চাই আছে, ইনষ্টাগ্ৰাম ৰিলছ বা ইউটিউব শ্বৰ্টছ বা ফেচবুক ৰিলছ যি বুলি নকওঁ, এই যে শ্বৰ্ট ভিডিঅ'বিলাক চাই আছে, এই ভিডিঅ'বিলাক চোৱাৰ পাছত আমাৰ প্ৰব্লেমটো কি হৈছে মই তাকে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। চাওক, আমি যেতিয়া 10 মিনিটৰ বা 15 মিনিটৰ বা আধা ঘণ্টাৰ এটা ভিডিঅ' যেতিয়া চাওঁ, আমি খুব মন দি সেই ভিডিঅ'টো আমি চাওঁ যে ভিডিঅ'টোত আচলতে কি কথা বুজোৱা হৈছে বা কিহৰ ওপৰত ভিডিঅ'টো কোৱা হৈছে। তাত আমি ব্ৰেইনটো ইউজ কৰোঁ, আমি ভাবোঁ ভিডিঅ'টোৰ কথা। ভিডিঅ'টো চাই থাকোঁতে আমি ভাবি থাকোঁ যে এইটোৰ বিষয়ে, বা আপোনালোকে যি ভিডিঅ'টো মোৰ চাই আছে, আপুনি হয়তো ব্ৰেইনত ইতিমধ্যে আপোনাৰ ব্ৰেইনটোৱে কাম কৰা ষ্টাৰ্ট কৰি দিছে যে এই টপিকটোৰ ওপৰত মানুহটোৱে বা মানুহজনে কথাটো কৈছে। তো সেইটো সময়ত আমি যেতিয়া দীঘল ভিডিঅ' এটা চাওঁ, তো আমাৰ ব্ৰেইনটোৱে কাম কৰি থাকে। কিন্তু এই যে আমি যে শ্বৰ্টছ ভিডিঅ' বুলি কৈছোঁ, এই শ্বৰ্টছ ভিডিঅ'বিলাক যেতিয়া আপোনালোকে চায়, আমাৰ ব্ৰেইনটো একো কামত নাহে, বা আমাৰ ব্ৰেইনটো মানে ৰৈ থাকে। কাৰণ ব্ৰেইনটোৱে এই ৰিলছ যে আমি ছেকেণ্ডত কিবা এটা চালোঁ, এই আমাৰ ব্ৰেইনটো ইমান ফাষ্ট কাম কৰিবই নোৱাৰে। মানুহৰ ব্ৰেইনটো মানে ইমান ৰিলছতকৈ স্পীডত কাম কৰিব নোৱাৰে, যে শ্বিফ্ট হৈ আছে, ছেকেণ্ডত সলনি হৈ আছে। ব্ৰেইনটোৱে কিমান স্পীডত কাম কৰে বুলি ভাবে আপোনালোকে? তো এই বস্তুটোৰ পৰা এটা প্ৰব্লেম হৈছে। আপোনালোকে হয়তো আপোনাৰ জীৱনত আপোনালোকে কেতিয়াবা এদিন অনুভৱ কৰিব নিশ্চয়। আপুনি এটা কথা ভাবিবচোন, এই যে আমি ৰিলছটো চালোঁ, ৰিলছটো এতিয়াই আমি চালোঁ খুব ধুনীয়া এটা পৰিৱেশ, বা শ্বিলং বা ভাৰতবৰ্ষৰ বাহিৰৰ কোনোবা এডোখৰ বিৰাট ধুনীয়া এডোখৰ ঠাই আমি ইনষ্টাগ্ৰামৰ ৰিলছটো চাই আছোঁ। আমাৰ মনত সেইটো ভাবিবলৈ আমি ভাবি ল'লোঁ যে এই ঠাইডোখৰত যদি মই যাব পাৰিলোঁ হয়, এনেকুৱা হয়। আপোনাৰ এক্সপেক্টেশ্যনটো বাঢ়ি গ'ল সেই ঠাইডোখৰক লৈ, বা আপুনি মনত ভাবিলে যে পৃথিৱীত এনেকুৱা ইমান ধুনীয়া ধুনীয়া ঠাই আছে, মই যাব পৰা নাই, বা কোনোবা গৈ সেই ঠাইডোখৰ ৰিলছ বনাইছে, আমুক বনাইছে তামুক বনাইছে। আপোনাৰ এক্সপেক্টেশ্যনটো তেনেধৰণৰ হৈ গ'ল। কিন্তু আপোনালোকে এইটো কথা ভাবি চাব, এই ৰিলছটোত আপোনাক মানুহজনে যিটো দেখাইছে আপুনি সেইটোহে দেখিছে। কাৰণ আমি যেতিয়া এটা ৰিলছ বনাওঁ, তাৰ সেই ৰিলছটো যেতিয়া চাওঁ, আমি যেতিয়া ৰিলছত কিবা এটা বস্তু চাওঁ,
তাৰ আমি অৰিজিনেলিটিটো আমি নাপাওঁৱেই, কাৰণ সেই ঠাইডোখৰ বা সেই মানুহজনৰ সেই অৰিজিনেলিটিটো আমি ভিডিঅ'টোত দেখা নাপাওঁ। তেওঁ যেনেদৰে আমাক দেখাব বিচাৰিছে আমি সেইটোহে দেখিছোঁ। কাৰণ এডোখৰ ঠাইডোখৰত যেতিয়া আমি গৈ পেলাই, ছাপ'জ মই আপোনালোকক ধৰি লৈছোঁ অসমৰে খুব ধুনীয়া এডোখৰ ঠাই বোলে আপোনালোকক দেখাইছোঁ, খুব পাহাৰীয়া ধুনীয়া এডোখৰ ঠাই। সেই পাহাৰীয়া ঠাইডোখৰত গৈ এটা মানুহে বা এজনী ছোৱালীয়ে, এটা ল'ৰাই ৰিলছ বনাইছে। আপুনি ৰিলছটো দেখিলে, বা কিমান ধুনীয়া জেগা, ইমান ধুনীয়া, কিন্তু ৰিয়েলত যদি আপুনি সেই জেগাডোখৰলৈ যায় আপুনি সেই ফিলটো নাপায় তাত। কিন্তু কিয় নাপায় মই আপোনালোকক কৈ দিছোঁ, কাৰণ সেই ৰিলছ বনোৱা মানুহজনে তাত ক্ৰিয়েটিভিটি লগাইছে। তেওঁৰ নিজৰ ক্ৰিয়েটিভিটি লগাই তেওঁৰ ৰিলছটো বনাইছে। হয়তো কেমেৰা এংগল হ'ব পাৰে, তেওঁৰ নিজৰ লুকছ, তেওঁৰ নিজৰ ষ্টাইল, এই গোটেই ক্ৰিয়েটিভিটিকেইটা লগাই তেওঁ ভিডিঅ'টো উপস্থাপন কৰিছে। আৰু যিটো আপুনি চাই পেলাই আপোনাৰ এক্সপেক্টেশ্যন হৈছে, বা ময়ো চাগে এই জেগাডোখৰত ভিডিঅ' বনালে মই এনেকুৱাই লাগিব, ইমান ধুনীয়া লাগিব, ইমান মজা লাগিব, হয়নে? কিন্তু আপুনি সেই ফিলটো তাত নাপায়। আচল কথাটো এইটোৱেই, মই এইটোৱে ক'ব বিচাৰিছোঁ, যেতিয়া আপুনি ইনষ্টাগ্ৰামত বোলে চাই আছে খুব ধুনীয়া এজনী ছোৱালী ৰিলছ বনাই আছে, এনেকৈ ৰিলছ ওলালে বোলে খুব ধুনীয়া এজনী ছোৱালী ৰিলছ বনাই আছে, এই যে ৰিলছটো বনাইছে সেই ছোৱালীজনীয়ে 1 ঘণ্টা ধৰি নিজক সজাইছে, পৰাইছে, মেকআপ কৰিছে, ধুনীয়া কাপোৰ পিন্ধিছে। আপোনাৰ এক্সপেক্টেশ্যনটো এনেকুৱা হৈ গ'ল যে ছোৱালীজনী বহুত ধুনীয়া, কিন্তু হয়তো ৰিয়েলত সেইটো আপুনি ফিলটো নাপায়, বা ৰিয়েলত সেইটো অৰিজিনেলিটিটো আপুনি মিছ কৰি আছে। আৰু প্লাছ মিছ কৰি আছে এই যে এই 2 ছেকেণ্ডৰ আগত মই চাই আছিলোঁ সেই কেদাৰনাথৰ ভিডিঅ' এটা, 2 ছেকেণ্ডৰ পিছত আমি আহি পাই গ'লোঁ গুৱাহাটী, 2 ছেকেণ্ডৰ পাছত পাই গ'লোঁ কোনোবা এখন গাঁৱৰ ভিডিঅ' এটা, 2 ছেকেণ্ডৰ ভিতৰত পাই গ'লোঁ কিবা এটা কমেডি ভিডিঅ' এটা, 2 ছেকেণ্ডৰ ভিতৰত পাই গ'লোঁ বেলেগ কিবা ভিডিঅ' এটা। তো এই যে আমাৰ ছেকেণ্ডে আমাৰ দিমাগটো ইমান ফাষ্ট আমি মানে হেৰি কৰাই আছোঁ, তাৰ পৰা আপুনি একো এটা নলেজো ল'ব পৰা নাই। আপুনি জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে স্ক্ৰল কৰি গৈ আছে, চাই আছে। কাৰণ আমি 2 ছেকেণ্ড 1 ছেকেণ্ডে আমি ৰখোঁ, আমাৰ এইটো অভ্যাস হৈ যায়, মানে আমাৰ হাতখন গৈয়ে থাকে, এইটো অকণমান চালোঁ, এইটো অকণমান চালোঁ, এইটো অকণমান চালোঁ। এই বস্তুটোৱে আমাৰ জীৱনলৈ বিৰাট ডাঙৰ এটা প্ৰব্লেম ক্ৰিয়েট কৰিছে। আৰু আমাৰ এই যে ৰিলছ চাইছোঁ, আমাৰ কনচিয়াছ ব্ৰেইনে এই ৰিলছটো চাই থকা নাই, আমাৰ আনকনচিয়াছ ব্ৰেইন যিটোৱে, সেই ব্ৰেইনটোৱে চাই আছে। আমাৰ ব্ৰেইনটো মানে একো তাত প্ৰয়োগে আমি কৰিব লগা হোৱা নাই, আমি ভাবিব লগা হোৱাই নাই, আমি জাষ্ট চকুৰে এনেকৈ চাইছোঁ, মজা লাগিছে, এণ্টাৰটেইনমেণ্ট লৈ আছোঁ। তাৰ ফলত হৈছে কি, এই যে আমি আজিৰ ডেটত কিবা এটা বস্তুত ধৈৰ্য ধৰিব নোৱাৰোঁ, আমি কিবা এটা কামত ধৈৰ্য ধৰিব নোৱাৰোঁ, যে আমাক ইমিডিয়েট লাগে, পটাপট লাগে, আমি কিবা এটা কৰিলোঁ আমাক পটাপট ছাকচেছ লাগেই, আমাক পটাপট ৰিজাল্ট লাগে। এইটো হৈ আছে আমাৰ লগত। আমাৰ ধৈৰ্য শক্তিটো এই শ্বৰ্টছ ভিডিঅ'ই এইটো লেভেলত কমাই গৈ আছে, এইটো লেভেলত নাইকিয়া কৰি গৈ আছে। আমাৰ একো বস্তুতে আমাৰ ধৈৰ্য নাই। আৰু এই বস্তুটো অকল আমাৰ ব্ৰেইনত, আমাৰ গোটেই ৰিয়েল লাইফতো, আমাৰ গোটেই জীৱনত আমাৰ প্ৰভাৱ পেলাইছে। আপোনালোকে ভাবিব, আগৰ দিনৰ মানুহে 2 মাহ 3 মাহ ধৰি এখন উপন্যাস পঢ়িছিলে, কিন্তু আজিৰ দিনত মানুহে কিতাপ এখন উপন্যাসৰ কথা বাদেই দিয়ক, এটা 5 মিনিটৰ ভিডিঅ' চাই মানে ভালদৰে চাই থকাৰ ধৈৰ্য নাই। স্কিপ কৰি চাব, যি আহিছে বাদে যি আছে হৈ থাক, মই এণ্টাৰটেইনমেণ্ট ল'ব লাগে, মই শ্বৰ্ট চাম, ৰিলছ চাম। আৰু মোবাইলটো খুলিয়েই যিয়ে চাই থাকক, ঘূৰি আপুনি শ্বৰ্টছ ভিডিঅ' পাবই, ঘূৰি শ্বৰ্টছতে পাবগৈ, ৰিলছতে পাবগৈ। আপোনালোকে সেইটো আপুনি ন'টিছ কৰিব। আপুনি ইনষ্টাগ্ৰামটো চাই বোলে ফেচবুকটো উলিয়ালে, মই আজি ফেচবুকত কি নতুন আপডেট দিছে চাম, তাৰপিছতে ঘপকেনে ক'ৰবাত ওলাব ফেচবুক ৰিলছখিনি, এটা ৰিলছ ক্লিক কৰাৰ পিছত আহি গ'ল। স্ক্ৰলহে কৰি থাকিব লাগে, না আপুনি চাৰ্চ কৰিব লাগে বোলে মই আমুকটো ভিডিঅ' চাব বিচাৰোঁ, না চাৰ্চৰ টেনশ্যন আছে, না কিবা টেনশ্যন আছে, স্ক্ৰল কৰি থাকক, চাই আছে। কিন্তু এই যে এই ছেকেণ্ডত কিবা এটা ওলালে, এই ছেকেণ্ডতে কিবা এটা ওলালে, ইয়াতে কিবা এটা ওলালে, তো এই লেভেলত আমাৰ ব্ৰেইনটোক নষ্ট কৰি পেলাইছে এই শ্বৰ্টছ ভিডিঅ'ই। আৰু যদিহে আপুনি এই বস্তুটোৰ পৰা নিজকে বচাব পাৰে, আপুনি হেপী হ'ব, আপোনাৰ এক্সপেক্টেশ্যন যেতিয়া কমিব, আপুনি সুখী বেছি হ'ব। আপোনাৰ ব্ৰেইনটো যেতিয়া ইউজ কৰিব, বা ব্ৰেইনটো যেতিয়া আপুনি ভাল চিন্তা এটা কৰাত ভালদৰে চিন্তা কৰিব পাৰিব, আপুনি সুস্থ হ'ব, আপোনাৰ
মানে ফিউচাৰটোৰ প্লেনিং ভালদৰে কৰিব। আপোনাৰ ব্ৰেইনটো যেতিয়া কাম কৰি থাকিব, আমাৰ ব্ৰেইনটো মানে ৰৈ যায় এইবিলাক কৈ থাকোঁ। ব্ৰেইনটো আমাৰ কামেই নাই, আমি জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে চাইহে থাকোঁ। তো আৰু এই ক্ষেত্ৰতো সৰু ল'ৰা ছোৱালীবিলাকৰ আজিকালি প্ৰায় দেখা যায় যে মোবাইলটো দি দিয়ে মাকহঁতে, যে এই ৰিলচ চা যা, আমনি কৰিম না, সি চাই আছে, তাৰ একো নাই, একো শিকা নাই। তাতকৈ আপুনি ল'ৰাটোক এটা কিবা ডাঙৰ দীঘলীয়া কাৰ্টুন ভিডিঅ' এটা দেখাওক, নতুবা তাক কিবা এটা গেম খেলিব দিয়ক, যিটো আচলতে তাৰ ব্ৰেইনটো য'ত সি ইউজ কৰিব পাৰে, তাৰ ব্ৰেইনৰ মানে ব্ৰেইন পাৱাৰটো বাঢ়িব। কিন্তু এই ইনষ্টাগ্ৰাম ৰিলচ বা শ্বৰ্টছে আপোনাৰ ব্ৰেইনটো মানে একে ঠাইতে স্থবিৰ কৰি দিয়ে, মানে ৰৈ যায় একে ঠাইত। আপুনি তাৰ পৰা একো শিকিব নোৱাৰে, একো শিকিব লগা নাই। তো অকণমান কিবা এটা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আপোনাৰ লগতো যাতে হৈছে এনেধৰণৰ, আপোনাৰ যদি এই ধৈৰ্য বোলা বস্তুটো এই ইনষ্টাগ্ৰাম ৰিলচ চাই যদি অলপ হ'লেও কমিছে বুলি আপুনি অনুভৱ কৰিছে, দেন মোৰ এই ভিডিঅ'টো যদি আপুনি শেষলৈ চাই আছে, মোৰ ভিডিঅ'টোলৈ এটা কমেণ্ট কৰিব। আৰু সকলোকে অনুৰোধ কৰিব যাতে এই শ্বৰ্টছ ভিডিঅ'ৰ পৰা যাতে বাচি থাকে। আৰু ইতিমধ্যে বহুতে ৰিচাৰ্চ কৰি কৈছে যে এইটো এটা মাৰাত্মক বেমাৰ হৈ আছে আমাৰ মাজলৈ। মাৰাত্মক বেমাৰ হিচাপে আচলতে চিনাক্ত কৰা হৈছে যে এই শ্বৰ্টছ বা ৰিলছ ভিডিঅ', যি বস্তুটোৱে আমাৰ জীৱনত প্ৰভাৱ পেলাই আছে আৰু বহুত বেয়াকৈ প্ৰভাৱ পেলাব যদি আমি এইটো পৰ্যায়ত গৈ থাকোঁ। কাৰণ মই ক'লোৱেই, আপুনি এই ভিডিঅ'টো চাই আছে, আপুনি একবাৰ হ'লেও কথাটো ভাবিছে যে হয়, কথাটো মিছা নহয়, আমি এনেকুৱা কথা। কিন্তু সেই শ্বৰ্ট ভিডিঅ'ত আপুনি ভাবিবলৈও সময়কণো দিয়া নাই, ব্ৰেইনটোক আপুনি ভাবিবলৈ সময়কণো দিয়া নাই, আপুনি জাষ্ট স্ক্ৰল কৰি আছে। তো এই ভিডিঅ'টো আচলতে মই বনালোঁ, মই এইটো টপিকৰ ওপৰত আগতেও এটা ভিডিঅ' বনাইছিলোঁ। আৰু এই ভিডিঅ'টোৰ ওপৰত ডিম্পু বৰুৱাইও, জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাইও ভিডিঅ' বনাইছিল। আৰু মই চেষ্টা কৰিলোঁ যে ময়ো আপোনালোকক এক্সপ্লেইন কৰি কথাটো ধুনীয়াকৈ কৈ দিওঁ। আৰু যিসকলে তেওঁৰ ভিডিঅ'টো চাইছে, এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আমাৰ এই কণ ল'ৰা ছোৱালীবিলাকে যাতে এই বস্তুবিলাকৰ পৰা যাতে আঁতৰি থাকে, বা পেৰেণ্টছসকলে যাতে তেওঁলোকক এই বস্তুটো বুজি পায়, তেওঁলোকক অকণমান মানে বস্তুটো বুজাই দিয়ে তেওঁলোককো, আৰু তেওঁলোকেও নিজে যাতে অকণমান মানি চলে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল, ভিডিঅ'টো সামৰিছোঁ ইমানতে। ধন্যবাদ, বাই বাই।